নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো মই মজিদ বন্ধুসকল পলকতে চাওঁ আহক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ ৰাজ্যকপাই যোৱা বটদ্ৰা থানা আক্ৰমণৰ ঘটনা সন্দৰ্ভত 79 পৃষ্ঠাৰ চাৰ্জশ্বিট দাখিল 13 জন অভিযুক্ত এতিয়াও পলাতক বটদ্ৰা আৰক্ষী থানা আক্ৰমণ আৰু অগ্নিসংযোগ কৰা ঘটনা সন্দৰ্ভত নগাঁও আৰক্ষীয়ে শনিবাৰে চাৰ্জশ্বিট দাখিল কৰিছে নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলে সংবাদমেল সম্বোধন কৰি চাৰ্জশ্বিট দাখিলৰ কথা সদৰি কৰিছে আৰক্ষী আদালতত দাখিল কৰা চাৰ্জশ্বিটখন 79 পৃষ্ঠাৰ বুলি জানিব পৰা গৈছে আৰক্ষী অধীক্ষকে সদৰি কৰা মতে আদালতক এই ঘটনাৰ বিচাৰ প্ৰক্ৰিয়া ফাষ্ট ট্ৰেক আদালতত চলাবলৈ অনুৰোধ জনাব চৰকাৰ বিৰোধী কামত জড়িত সকলে যাতে সোনকালে শাস্তি লাভ কৰে আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া 90 দিনৰ ভিতৰত সমাপ্ত কৰি চাৰ্জশ্বিট দাখিল কৰাৰ কথা আছিল যদিও ক্ষীপ্ৰতাৰে তদন্ত সামৰি তদন্তকাৰী বিষয়াই আৰু মাহতে চাৰ্জশ্বিট দাখিল কৰিবলৈ সক্ষম হৈছে জানিব পৰা মতে বটদ্ৰাৰ ঘটনাৰ সৈতে জড়িত 9 জনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ইয়াৰ বাহিৰেও 13 জন পলাতক অৱস্থাত আছে সংবাদমেলখনত আৰক্ষী অধীক্ষকে স্পষ্ট কৰে যে মালখানাত অগ্নিসংযোগ কৰাৰ ফলত ধ্বংস হোৱা চৰকাৰী মাৰণাস্ত্ৰসমূহৰ সম্পূৰ্ণ তথ্য পোৱা গৈছে কিন্তু বিভিন্ন কাৰণত আৰক্ষী থানাত জমা ৰখা ব্যক্তিগত লোকৰ মাৰণাস্ত্ৰৰ তথ্য সম্পূৰ্ণৰূপে উদ্ধাৰ কৰিব পৰা হোৱা নাই থানাৰ সকলো নথিপত্ৰ জ্বলাই দিয়াৰ বাবে তথ্যসমূহ উদ্ধাৰ কৰাত সমস্যা হৈছে বটদ্ৰা আৰক্ষী থানাৰ আক্ৰমণৰ ঘটনাৰ সৈতে বাংলাদেশৰ জেহাদী সংগঠন এবিটিৰ সম্বন্ধ থাকিব পাৰে নেকি এই বিষয়টো তদন্তৰ আওতাত থকা বুলিও জানিবলৈ দিয়ে আৰক্ষী বিষয়াগৰাকীয়ে পৰৱৰ্তী খবৰ কাশ্মীৰত মুকলি হ'ল বিশ্বৰ সৰ্বোচ্চ ৰেল দলং চেনাব দলং আজি ভাৰতত মুকলি হ'ল বিশ্বৰ সৰ্বোচ্চ ৰেল দলংখন মুকলি কৰা হৈছে কাশ্মীৰত জম্মু কাশ্মীৰৰ বিভিন্ন অংশক সংযোগ কৰিবলৈ নিৰ্মাণ কৰা বিশ্বৰ সৰ্বোচ্চ ৰেল দলংখন শনিবাৰে শ্ৰীনগৰৰ চেনাব নদীৰ ওপৰত উদ্বোধন কৰা হয় লক্ষণীয়ভাৱে স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে শ্ৰীনগৰৰ চেনাব নদীৰ ওপৰত বিশ্বৰ সৰ্বোচ্চ একক আৰ্ক ৰেল মুকলি কৰাৰ ফলত দেশৰ বহু প্ৰান্তৰ সৈতে কাশ্মীৰৰ বৃহৎ এলেকা সংযুক্ত হৈ পৰিল বিশ্বৰ সৰ্বোচ্চ ৰেল দলংখন মুকলিৰ পিছতেই কংকণ ৰেলৱেৰ অধ্যক্ষ সঞ্জয় গুপ্তাই কয় যে ই এক দীঘলীয়া যাত্ৰাৰ সফল পৰিসমাপ্তি অসামৰিক অভিযন্তাসকলৰ কষ্টৰ ফলত আজি বিশ্বৰ সৰ্বোচ্চ ৰেলৱে দলংখন মুকলি কৰাটো সম্ভৱ হৈ উঠিল প্ৰাকৃতিক সুষমাৰে ভৰপূৰ কাশ্মীৰত নিৰ্মাণ হৈ উঠা বিশ্বৰ আটাইতকৈ ওখ ৰেল দলংখন 2021 চনৰ ভিতৰত সাজু হৈ উঠিব বুলি ভবা হৈছিল যদিও প্ৰাকৃতিক প্ৰতিকূলতাৰ বাবে কাম ভালেখিনি পিছুৱাই গৈছিল আজি দলংখন মুকলি হোৱাৰ পিছতে দেশৰ অন্যান্য প্ৰান্তৰ সৈতে কাশ্মীৰ উপত্যকাৰ প্ৰায় সকলো অঞ্চল ৰেল সেৱাৰ সৈতে সংযুক্ত হৈ পৰিল কাশ্মীৰৰ চেনাব নদীৰ ওপৰত বিশ্বৰ সৰ্বোচ্চ ৰেল দলংখনৰ নিৰ্মাণ আৰম্ভ হৈছিল 2008 চনতেই কিন্তু কেতবৰ প্ৰাকৃতিক প্ৰতিকূলতাৰ বাবে 2009 চনত দলংখনৰ নিৰ্মাণ কাৰ্য বন্ধ কৰিবলগীয়া হৈছিল 2010 চনৰ পৰা পুনৰ দলংখনৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হয় বিশ্বৰ সৰ্বোচ্চ ৰেল দলং হিচাপে পৰিগণিত হোৱা চেনাব নদীৰ ওপৰৰ এই ৰেল দলংখনৰ দৈৰ্ঘ্য 4314 ফুট কাশ্মীৰৰ বাক্কা আৰু কৌৰিৰ মাজত নিৰ্মাণ কৰা ৰেল দলংখন ওখ হৈছে 1178 ফুট দলংখনৰ প্ৰস্থ হৈছে 1532 ফুট এই দলংখনেই হৈছে দেশৰ আটাইতকৈ বহল ৰেল দলং কাশ্মীৰত শেহতীয়াকৈ নিৰ্মাণ হৈ থকা ৰেলপথৰ ভিতৰৰে 174 কিলোমিটাৰ পথেই হৈছে সুৰংগ পথ বিশ্বৰ সৰ্বোচ্চ ৰেল দলংখন নিৰ্মাণ কৰিছে এফকনছ ইনফ্ৰাষ্ট্ৰাকচাৰ লিমিটেড নামৰ কোম্পানীটোৱে পৰৱৰ্তী খবৰ যুৱক যুৱতীসকল সাৱধান এতিয়াৰ পৰা প্ৰেম কৰিলে ভৰিব লাগিব জিএছটি পিছে এই কথা আমাৰ নহয় এই অভিযোগ উত্থাপন কৰিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে এতিয়াৰ পৰা প্ৰেম কৰিলে ভৰিব লাগিব জিএছটি এতিয়া কেৱল সূৰ্যৰ পোহৰৰ ওপৰত টেক্স লগাব বাকী আছে চৰকাৰে চাউল দৈৰ ওপৰত টেক্স লগোৱাৰ পিছত এইবাৰ ভাড়া ঘৰৰ ওপৰতো টেক্স লগাব বিচাৰিছে চৰকাৰে কৰ সন্ত্ৰাসবাদে দেশৰ অৰ্থনীতিক সম্পূৰ্ণৰূপে ভাঙি চুৰমাৰ কৰি দিব এই মন্তব্য কৰিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে বন্ধুসকল তাৰপিছৰ 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট যদি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক
আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, স্বাধীনতা দিৱসৰ আগমুহূৰ্তত কাকোপথাৰত বোমা আতংক। স্বাধীনতা দিৱসৰ প্ৰাক্কণত কাকোপথাৰত বোমা আতংক। অৱশেষত আৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰ উপস্থিতিত অৱসান ঘটিল তিনিচুকীয়াৰ কাকোপথাৰত বোমা আতংকৰ পৰিৱেশৰ। শনিবাৰে এটা বেগ উদ্ধাৰক কেন্দ্ৰ কৰি কিছু সময়ৰ বাবে তিনিচুকীয়াত সৃষ্টি হৈছিল তীব্ৰ চাঞ্চল্য। স্বাধীনতা দিৱসৰ প্ৰাক্কণত তিনিচুকীয়াৰ এখন দোকানত ওলমি থকা অৱস্থাত উদ্ধাৰ হৈছিল এটা বেগ। এই বেগটোক কেন্দ্ৰ কৰি সৃষ্টি হৈছিল তীব্ৰ চাঞ্চল্যৰ। অৱশ্যে কিছু সময়ৰ পিছত উদ্ধাৰ হোৱা বেগটোত ওলাল কাপোৰ আৰু নথি পত্ৰ। এই বেগটো এগৰাকী কলেজীয়া ছাত্ৰৰ বুলি জানিব পৰা গৈছে। পৰৱৰ্তী খবৰ, বিজেপি চৰকাৰক গব্বৰ সিং আখ্যা সাংসদ প্ৰদ্যুৎ বৰদলৈৰ। সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ক'লে GST মানে হৈছে গব্বৰ সিং টেক্স। GST মানে হৈছে গব্বৰ সিং টেক্স। শ্মশানৰ খৰিৰ পৰা আৰম্ভ কৰি সকলোতে GST। গব্বৰ সিঙে এফালৰ পৰা টেক্স লৈয়ে আছে। বিজেপি চৰকাৰক গব্বৰ সিং আখ্যা দি GSTক লৈ এইদৰে সৰব হ'ল সাংসদ প্ৰদ্যুৎ বৰদলৈ। প্ৰদ্যুৎ বৰদলৈয়ে কয় যে 1980 চনত গঠন হোৱা NECCCৰ আৰ্হিত 2016 চনত বিজেপিয়ে গঠন কৰিছে নেতা। কেইবাগৰাকী কংগ্ৰেছৰ বিধায়কে বিজেপি আৰু AIUDF দলত যোগদান সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সাংসদগৰাকীয়ে কয় যে কংগ্ৰেছ কৰ্মীৰ মনোবল হ্ৰাস কৰিবলৈ এইবোৰ কূটকৌশল। জাগিৰ ৰোডৰ ডোঙাবুৰীত আয়োজন কৰা স্বাধীনতাৰ গৌৰৱময় যাত্ৰাত অংশ লৈ এই মন্তব্য কৰে নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে। পৰৱৰ্তী খবৰ, নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠন আলফাৰ স্বাধীনতা দিৱস বৰ্জনৰ ভাবুকি অপ্ৰাসংগিক। এই মন্তব্য যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থসাৰথী মহন্তৰ। ৭৫ সংখ্যক স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ এটা দিন। অতি উলহ মালহেৰে স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি চলি থকাৰ সময়তে আলফাৰ স্বাধীনতা দিৱস বৰ্জনৰ ভাবুকিক অপ্ৰাসংগিক আখ্যা দিছে অসম আৰক্ষীয়ে। উল্লেখযোগ্য যে এইবাৰৰ স্বাধীনতা দিৱস বৰ্জনৰ লগতে সেই দিনটোত আলফাই আহ্বান জনাইছে অসম বন্ধৰ। কিন্তু আলফাৰ সেই ভাবুকিক অপ্ৰাসংগিক আখ্যা দি যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থসাৰথী মহন্তই কয় যে পূৰ্বৰ তুলনাত দুগুণ উলহ মালহেৰে উদযাপন হ'ব স্বাধীনতা দিৱস। তেওঁ লগতে কয় যে গুৱাহাটী মহানগৰীত বিভিন্ন ৰেলী আদিৰ কাৰ্যসূচী বাঢ়িছে, সেয়ে এইবাৰ অধিক কঠোৰ হৈছে তালাচী অভিযান। অইল ছেক্টৰ, বাছস্থান, ৰেল ষ্টেচনৰ লগতে আন আন অঞ্চলসমূহত অসম আৰক্ষীয়ে তীক্ষ্ণ দৃষ্টি ৰাখিছে বুলি মন্তব্য কৰে পাৰ্থসাৰথী মহন্তই। আলফাৰ কুটাঘাত হ'বলৈ দিয়া নহ'ব বুলি কয় শীৰ্ষ আৰক্ষী বিষয়া পাৰ্থসাৰথী মহন্তই। পৰৱৰ্তী খবৰ, বিদ্যালয়ত ইংৰাজী মাধ্যমৰ পাঠ্যপুথি অন্তৰ্ভুক্তি সন্দৰ্ভত শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ গুৰুত্বপূৰ্ণ মন্তব্য। মাতৃভাষা মাধ্যমক শক্তিশালী কৰাৰ বাবেহে চৰকাৰে দুটা বিষয় ইংৰাজীত পঢ়ুৱাব। এই মন্তব্য শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ। মাতৃভাষা মাধ্যম প্ৰত্যাহাৰ কৰা নহয় আৰু এনে সিদ্ধান্ত চৰকাৰে নলয়। মাতৃভাষা মাধ্যমক শক্তিশালী কৰাৰ বাবেহে চৰকাৰে ব্যৱস্থা লৈছে আৰু যাৰ বাবে দুটা বিষয় ইংৰাজীত পঢ়ুৱাব বিচৰা হৈছে। এই মন্তব্য প্ৰকাশ কৰিছে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। আজি কোকৰাঝাৰ ভ্ৰমণসূচীলৈ আহি অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে উক্ত মন্তব্য প্ৰকাশ কৰিছে। BTC সচিবালয়ত বিভিন্ন দল সংগঠন 23খন মহাবিদ্যালয়ৰ অধ্যক্ষৰ সৈতে শিক্ষা বিভাগৰ পৰ্যালোচনা বৈঠক অনুষ্ঠিত হোৱাৰ অন্তত শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে উক্ত মন্তব্য প্ৰকাশ কৰি মাতৃভাষা মাধ্যম আৰু দুটা বিষয় ইংৰাজীত পাঠদান বিষয়টোক লৈ অহা 18 আগষ্টত বিভিন্ন দল সংগঠনৰ সৈতে আলোচনা অনুষ্ঠিত হ'ব বুলি সদৰি কৰিছে। আনহাতে টেট পাছ কৰিলে চাকৰি নাপায়, বৰং চাকৰিৰ বাবে আন উপযুক্ত অৰ্হতা লৈ আবেদনহে কৰিব পাৰে বুলি মন্তব্য কৰি BTRত সময় সুযোগ মিলাই পৃথককৈ টেট অনুষ্ঠিত কৰা হ'ব বুলিও সদৰি কৰিছে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। আনহাতে বিদ্যালয় প্ৰাধিকৰণ সন্দৰ্ভত শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে কয় যে অসমত 2017 চনৰ প্ৰাধিকৰণ আইন অনুসৰি ইতিমধ্যে প্ৰাধিকৰণ সম্পূৰ্ণ হ'ল। অৱশ্যে BTR চুক্তিৰ 6.3 দফা অনুসৰি বিদ্যালয় প্ৰাধিকৰণ বিবেচনা কৰা হ'ব আৰু প্ৰাধিকৰণৰ বাবে নিৰ্দিষ্ট চৰ্তসমূহ পূৰণ কৰিব লাগিব বুলি মন্তব্য কৰিছে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। ইপিনে পৰ্যালোচনা বৈঠকৰ অন্তত প্ৰমোদ বড়োৱে কয় যে শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ সৈতে বড়োলেণ্ড অঞ্চলৰ শিক্ষাৰ বিভিন্ন সমস্যাক লৈ আলোচনা কৰা হৈছে আৰু বৈঠকত গুণগত শিক্ষা প্ৰদানৰ বিষয়টো স্থান লাভ কৰিছে।
বিটিআৰ চুক্তিৰ 6.3 দফা অনুসৰি বিদ্যালয় প্ৰাধিকৰণ কৰোঁতে বিদ্যালয়সমূহ প্ৰয়োজন ভিত্তিত হ'ব লাগিব বুলি সদৰি কৰি প্ৰমোদ বৰুৱাই কয় যে প্ৰয়োজনতকৈ অধিক সংখ্যক বিদ্যালয় হ'লে বিদ্যালয়সমূহ বাচি থাকিব নোৱাৰে আৰু সমস্যাৰহে সৃষ্টি কৰে। উল্লেখযোগ্য যে আজি বিটিচি সচিবালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা পৰ্যালোচনা বৈঠকত বিধায়ক লৰেন্স ইছলাৰী, বিধায়ক জিৰণ বসুমতাৰী, কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে, শিক্ষক সন্থা উপস্থিত থকাৰ লগতে 23খন মহাবিদ্যালয়ৰ অধ্যক্ষ, শিক্ষা বিভাগৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত আছিল। শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে আজি বড়োলেণ্ড বিশ্ববিদ্যালয়, কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয় আদিও পৰিভ্ৰমণ কৰে।